बाक्सा जिल्लानि 20 नं मथनगुरि ब्लक इउथ सेल इउपिपिएलआ बिफां फुलि गायनाय हाबाफारि लादों। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय बेलगुरि गेजेर फरायसालियाव दिनै एप्रिल दाननि 1 खालाराव मोनसे मोजां थासारिनि गेजेरजों बिफां फुलि गायनाय जायो। 20 नं मथनगुरि ब्लक इउथ सेलनि बानजायनायाव बिफां फुलि गायनाय हाबाफारियाव गोबां सुबुंफ्रा बाहागो लानाय समाव साफाई अभियानबो खालामनाय जायो। बिथांमोना बे हाबाफारिनि गेजेरजों खौरांगिरिनि सिगाङाव मा फोरमायदों फै मिथिना लानि। बड'लेण्ड बड'लेण्डसिम खुलुमनाय थाग्रोबाय। जोङो मथंगुरि ब्लक इउथ सेल हिसाबै दंफां गायनाय हाबाफारि लादों। सेथि हाबाफारि बियो जोंनिया माने पुबहावलि प्राइमारि बेनि सिङाव बेलगुरि एमइ स्कुल होनना बुङो। ओरैनो मा जायगायाव गायनाय जादों? जों प्रथमबार दिनै लाबाय आरो बाखि 10टा प्राइमारि दं। जोंनि मथंगुरि ब्लक हिसाबै जों गासै प्राइमारियाव लालांबाय थागोन आरो लासै लासैनो। सेन्ट्रेल सेन्ट्रेल इउपिपिएल हिसाबै 100 एक्सन प्लेन हिसाबै जोङो बे हाबाफारिखौ मोनसे मावलांनो हाबाफारि लागासिनो दङ। बे हाबाफारिखौ जों मावगासिनोबो दं। माखासे गिबि जोङो बे सेथि आरो जों लाजेननाया दा बेलगुरि एमइ स्कुलाव। बिफां फुलि गायनायजों मा लाफानाय जादों लोगोआव ओरैनो? लोगोआव जोङो बिफां फुलि माखासे गायबाय आरो लोगोसे साफाई अभियान लाफाबाय जोङो। स्कुलनि लोगोसे टिचारफोर दं आरो स्टुडेन्ट माखासे इसोरजों लोगोसे माखासे गाहाम गाज्रिबो सावरायबाय जोङो पार्टिनि जानानै। मा बिफां फुलि गायनाय जादों ओरैनो? जों गकुल दंफां गायनाय जादों आरो लोगोसे निम बिफां। जों मथा-मथि दा इहाय गायनायाव मथा-मथि 20 दालसो गायनाय जाहैबाय। जों बेखौनो खावलायनो सानदों बिटिआर सरकारनिफ्राय जों थोजासे रायजो राजानो होबोगासिनो आरो लासै लासैनो होलांबायबो थागोन। बेखौनो आं खावलायनो सानो। বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে পূব বেলগুৰি এম ই স্কুলত। আৰু মই দেখিছোঁ যে যেতিয়াৰ পৰা আমাৰ বিটিআৰৰ চৰকাৰ আহিছে আৰু বিশেষকৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, তেওঁৰ 3টা মেইন ছেক্টৰ এডুকেশ্যন শিক্ষা বিভাগ, ইকনমি অৰ্থনীতি উন্নতি আৰু এনভাইৰনমেণ্ট পৰিৱেশৰ উন্নতি, সেই উপলক্ষে আজি আমি ইয়াতে বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ। বৃক্ষবিলাক হৈছে আমাৰ ভৱিষ্যত। যে আজি আমি এতিয়া ইমান গছ গছনিৰ পৰা বিশুদ্ধ অক্সিজেন পাই আছোঁ, হয়তো কোনোবাই অতীতত পুতি থৈ গৈছে আৰু আমি আজি পুতিছোঁ যে আমাৰ অতীত ভৱিষ্যতটো ভাল হ'ব পাৰে, অলপ পৰিষ্কাৰ হাৱা বতাহ পাব পাৰে বা মানুহৰ বেমাৰ আজাৰ কম হয়। সেইকাৰণে বৃক্ষৰোপণ কৰিছোঁ। আৰু এইটো আজি ইয়াতে নহয়, বহু ক্ষেত্ৰত বহু ঠাইত আমাৰ যি বৰ্তমান কাৰ্যবাহী সদস্য আছে আৰু তেওঁলোকৰ লগত জড়িত যিবিলাক আমাৰ পাৰ্টিৰ বিভিন্ন পদাধিকাৰীসকল আছে, তেওঁলোকে আহি থাকে। টেলিকাষ্ট আমি আজিহে কৰিছোঁ, কাৰণ আমি কাম কৰাতহে বিশ্বাস ৰাখোঁ, বেছিকৈ প্ৰমোশ্যন কৰাৰ আমাৰ উদ্দেশ্য নাই। গতিকে মই আশা কৰোঁ এনেকৈ ভৱিষ্যতৰ কাৰণে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে ভাল কামবিলাক আগবাঢ়ি যাব। আৰু মই বিশ্বাস কৰোঁ যে সকলোৱে একজোট হৈ আহিলে, ৰাইজেও আগবাঢ়ি আহিলে আমাৰ ভৱিষ্যতো সুৰক্ষা হ'ব আৰু সকলোৰে একেলগে উন্নতি হ'ব। কাৰণ আমি ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰামৰ এটা উদ্দেশ্য আছে, হয়তো আপোনালোকে জানিব, এইটো ছাষ্টেইনেবল ডেভেলপমেণ্ট। যে ডেভেলপমেণ্ট মানে কেৱল উন্নতি কৰিলে নহ'ব, উন্নতি কৰাৰ লগতে এনেকুৱা উন্নতি কৰিব লাগিব যে ভৱিষ্যতৰ কাৰণে একো ক্ষতি নহয়। এতিয়া ধৰক আপুনি এখন দোকান দিছে, তাৰে ভৱিষ্যতৰ পৰা যে কিবা উন্নতি হ'ব সেইটো নহয়, কিন্তু এখন স্কুল দিছে, তাতে হয়তো বহুতে শিক্ষা পাব, ভৱিষ্যত 20 বছৰ 30 বছৰ 50 বছৰৰ কাৰণে উন্নতি কৰিলে। গতিকে মই দেখিছোঁ যে এওঁলোকৰ ইউপিপিএলৰ যিবিলাক পদক্ষেপ, সেইবিলাক পদক্ষেপ এনেকুৱাই ভৱিষ্যতক চিন্তা কৰি উন্নতিৰ কাৰণে আগবাঢ়ে। আৰু মই বাকীবিলাকো পাৰ্টিৰো দেখিছোঁ, পাৰ্টিগত কথা কোৱা নাই, কিন্তু এইবিলাক হৈছে মহৎ কাম। ভৱিষ্যত সুৰক্ষা কৰি উন্নতি কৰি আগুৱাই যাব লাগে। মই ইয়াতে সমাজ সেৱক হিচাপে আহি অতিকৈ আনন্দিত হৈছোঁ আৰু আশা কৰিম মই আগন্তুক সময়তো এওঁলোকৰ লগত লগ হৈ এনেকুৱা ভাল কামবিলাক কৰি যাব পাৰে। ধন্যবাদ। মথনগুৰি সমষ্টিত মথনগুৰি ইউথ ইউপিপিএলৰ জৰিয়তে আমি পুবহাউলি VCDCত পুবহাউলি প্ৰাইমাৰীত আমি বেলগুৰি এমই স্কুলত আজি আমি গছপুলি ৰোপণ কৰিছোঁ। আমাৰ চেণ্ট্ৰেলৰ নিৰ্দেশ মৰ্মে আমি ইয়াত 10ডাল গছপুলি ৰোপণ কৰিছোঁ। 10-15 ডালমান হ'ব। ইয়াত বিভিন্ন গছপুলি আছে। আমাৰ ইয়াত গকুল গছ আছে, নিম গছ আছে, নাহৰ গছ আছে। তেনেকুৱা আমি আজি ইয়াত আমাৰ চেণ্ট্ৰেলৰ নিৰ্দেশ মৰ্মে আমি ছ'চিয়েল ৱৰ্ক আজি ইয়াতে আমি ফাৰ্ষ্ট হাতত লৈছোঁ আমাৰ 100 একশ্যন প্লেন মতে। গতিকে ইয়াতে আমাক বেলগুৰি ৰাইজে বিভিন্ন ধৰণে সহায় কৰিছে। স্কুলৰ আমাৰ শিক্ষক সন্থাই আমাক বিভিন্ন ধৰণৰ ইয়াত সহায় কৰিছে। আৰু গছপুলি ৰোপণৰ পিছতে আমাৰ ইয়াত চাফাই অভিযান হ'ব। গতিকে আমি চাফাই অভিযান কাৰ্যসূচীটো এতিয়া আমি হাতত ল'ম, বৰ্তমানলৈকে লোৱা নাই। গতিকে চাফাই অভিযান কৰি আজি আমি ইয়াত এই অনুষ্ঠানটো, এই কাৰ্যসূচীটো আমি সমাপ্ত বুলি ঘোষণা কৰিম।
ধৰক আমাৰ মথনগুৰি সমষ্টিত আমি বিভিন্ন জেগাত তেনেকুৱা আমি কাৰ্যসূচী হাতত লৈছোঁ। এইটো আমাৰ ফাৰ্ষ্ট কাৰ্যসূচী। এনেকৈ আমাৰ বহুত আমাৰ যিখিনি হাউলি মৌজাৰ অন্তৰ্গত আমাৰ 4টা প্ৰাইমাৰী আছে। এতিয়া 4টা প্ৰাইমাৰীত আমি গোটেইখিনি এৰিয়াতে আমি গছপুলি ৰুম। গতিকে আৰু বিভিন্ন জেগাত আমাৰ যি 10টা VCDC আছে মথনগুৰি সমষ্টিত, আমাৰ ইয়াৰ পৰা আমাৰ ইউথৰ পৰা গোটেই 10টা সমষ্টিতে আমাৰ গোটেই 10টা যিটো VCDC আছে, গোটেই VCDCতে আমি এই গছপুলি ৰোপণ কাৰ্যসূচীটো আমি হাতত ল'ম। আমি বিটিআৰ চৰকাৰলৈকে এটাই মেছেজ দিব খুজিছোঁ, আমাৰ যিজন আজিৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী আমাৰ প্ৰমোদ বড়ো ছাৰ, তেখেতে আমাক বিভিন্ন ধৰণৰ আমাক এই বিটিআৰৰ উন্নতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী তেখেতে আমাৰ হাতত লৈছে আৰু সেই মৰ্মে তেখেতৰ নিৰ্দেশ মৰ্মে আমিও আমাৰ দলীয়ভাৱে আমি যিখিনি কাৰ্যসূচী কৰিব লাগে গোটেইখিনি কাৰ্যসূচী আমি সুচাৰুৰূপে আজিলৈকে পালন কৰি আহিছোঁ আৰু আমি পিছলৈকেও যাম কৰি। গতিকে এই আমাৰ যিটো 100 প্লেন একশ্যন অনুসৰি আজি আমাৰ ফাৰ্ষ্ট কাৰ্যসূচী ইয়াতে আমাৰ হৈছে পুহৱালীত। গতিকে পুহৱালীত আমি এম ই স্কুলত এই কাৰ্যসূচীটো আমি ফাৰ্ষ্ট আজি ইয়াতে আৰম্ভ কৰিছোঁ। ৰাইজক আমি এইটোৱে জনাম, মানে আমাৰ যে প্ৰমোদ বড়ো চৰকাৰখনে আমাৰ বিটিআৰ চৰকাৰৰ যিটো আমাৰ UPPL চৰকাৰ আমাৰ চলি আছে, এই চৰকাৰখনে ৰাইজে আমাক জানিছে। আমাৰ প্ৰমোদ বড়ো ছাৰে বিভিন্ন ধৰণৰ হাতত লৈছে, যিটো আঁচনি হয়তো আজিলৈকে ৰাইজে হয়তো তৎক্ষণাতে ৰিজাল্ট নাপাব, কিন্তু ভোট ভৱিষ্যতৰ কাৰণে বিভিন্ন ধৰণৰ এটা ভাল ৰিজাল্ট পাব বা তেনেকুৱা গোটেই বিটিআৰত প্ৰমোদ বড়ো ছাৰে এইটো ষ্টেপ লৈছে। গতিকে ৰাইজে এটা ভাল মেছেজ পাব আমাৰ পৰা, আমাৰ দলৰ পৰা। গতিকে সেই মেছেজটো আৰু অলৰেডি আমাক ৰাইজে বহুত ধৰণৰ সঁহাৰি দিছে এনেকুৱা কাৰ্যসূচী হাতত লোৱাৰ পিছত। গতিকে আমি ৰাইজৰ পৰা আজিলৈকে বিভিন্ন ধৰণৰ সঁহাৰি পাইছোঁ। আজিও আমি ইয়াত গছপুলি ৰোপণ কৰিছোঁ। আমাক বিভিন্ন ইয়াৰে ৰাইজে আমাক বিশেষভাৱে সহায় কৰিছে, আমাক ভাল পাইছে। গতিকে এনেকুৱা কাৰ্যসূচী তেখেতসকলে আৰু বিভিন্ন জেগাত কৰিলে আৰু ভাল পাব। গতিকে এনেকুৱা ষ্টেপ আমি সদায় লৈ থাকিম। ইয়াৰ আগতে আমি যিটি আমাৰ চুহুং সম্পৰ্ক এটা আছিল, তাতে আমি বিভিন্ন মানুহৰ গাঁৱে গাঁৱে গৈ আমি ধানো কাটিছিলোঁ, আমি মানুহক সহায় কৰি দিছিলোঁ। গতিকে এইবিলাক ৰাইজে আমাৰ বস্তুবিলাক ভাল দিশবিলাক আমাৰ আঁকোৱালি লৈছে আৰু গোটেইখিনি বস্তু আমি সামৰি লৈ আমি ৰাইজক এটা মেছেজ দিব ওলাইছোঁ যে বিটিআৰ চৰকাৰৰ প্ৰমোদ বড়োই গোটেই বিটিআৰৰ ক্ষেত্ৰত উন্নতি বা ডেভেলপমেণ্ট কামৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অৰিহণা যোগাই আহিছে আৰু ভৱিষ্যতলৈ আমাৰ এই বস্তুটো যোগাই থাকিব বা অৰিহণা দি থাকিব। बरपेटा रडनि मुरि बाजारनि बरपेटा पुलिस थानानि खोलाहा थानाय दाउला हटेलनि साखाथियाव गोदानै R&D मेडिकेल मुंनि गोदानै गंसे देहा फाहामसालि खुलिदों। बे देहा फाहामसालियाव गोबां बेमारफोरखौ नायनाय जागोन, जेरैहाय डायबिटिस, लोमजानाय साजानाय, आथिं आखाइ, मोदोमाव सानाय सुनाय, भां, गान्जा, डेन्ड्राइट, ड्राग्स बायदि फेग्रा मुवा लानाय, फेग्रा मुवा मोनाब्ला हमथानो हायि जानाय बायदि बायदि गोबां बेमारफोरखौ बे देहा फाहामसालियाव फाहामथाय होनाय जागोन। बे देहा फाहामसालियाव फाहामथाय होनो थाखाय गुवाहाटीनिफ्राय मोजां डक्टर फैगोन आरो बेयाव मुलिफोरखौ खम बेसेनावनो मोननो हागोन। R&D मेडिकेलाव फाहामथाय लाफैनो थाखाय गाहायनि जानबुं नाम्बाराव जगाजग खालामनो हागोन। जानबुं नाम्बारा जाबाय 8099 480 118।